দোস্ত চাই আছে আপোনালোকে মিষ্টাৰ পংকজ ব্লগ। মই আজি নতুন কভাৰ আনিছোঁ, যিহেতুকে দুটা আনিছোঁ, এটা নাম হ'ল ৰিয়েলমি, এটা নাম হ'ল অপো। দুইটা কেনেকুৱা দেখে আপোনালোকে চাই থাকক। মই আনবক্সিং কৰি আছোঁ। কভাৰকেইটা হৈছে যেনেকৈ আপোনাৰ নিজৰ পিকচাৰ দিব পাৰে, আন বেলেগৰ পিকচাৰ দিব পাৰে। মোৰ দাদা পিকচাৰ এটা দিছোঁ, আৰু আপোনাৰ লগতে মোৰ মাইকী ফটো লগাই দিছোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা হয়, মই দেখাই আছোঁ। চাই থাকক আপোনালোকে। এতিয়া আনবক্সিং কৰি আছোঁ। যদি আপোনালোকে এই কভাৰ বনাব বিচাৰে, মোবাইলৰ দোকানত যাব। মোবাইল দোকানত যাই সুধিব যে মই মোৰ মোবাইলৰ কভাৰত মোৰ ফটো দিম, নহয় মা দেউতাৰ ফটো দিম, যাই ক'লেই হ'ল। জেগা মানে লৈ কিছুমান বনাব পাৰে, জেগা লৈ কিছুমানে নোৱাৰে, কিছুমানে অৰ্ডাৰ লয় মতে দিয়ে। মোৰ 3 দিন হ'ল, মই গাঁৱত বনা নাই, মই আমিদাবাদত মই কাম কৰোঁ। কাম কৰাৰ জেগাত মোৰ মোবাইল দোকান আছে। মোবাইল দোকানত যাই মই ক'লোঁ যে মোবাইল কভাৰ বনাব পাৰি নেকি পিকচাৰ দি, ক'লে সিহঁতে যে বনাব পাৰি। সেইকাৰণে মই তাই বনাই দিলোঁ। আপোনালোকে যদি বনাব বিচাৰে মোবাইল দোকানত যাই এবাৰ সুধি চাওক। আৰু চাওক কভাৰটো কেনেকুৱা লাগিছে, মই দেখাই দিছোঁ। আপোনালোকক ভাল লাগিছে? যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবটো কৰি দিব আৰু বনাব। আগতে ঘণ্টা বেলটো দবাই দিম। ইমানকৈ ক'বলৈ নাজানো। এইটো হ'ল ৰিয়েলমি, এইটো ৰিয়েলমি হয় ৰিয়েলমি 6i। সেইটো মই খোৱা দি আছোঁ মোৰ কভাৰটো। মানে যিহেতু মই মোবাইলটোৰ পৰা ৰেকৰ্ড কৰি আছোঁ যে মোৰ মোবাইলৰ পৰা দেখা নাই, এইটো মানে লগৰজনৰ পৰা লৈ এইটো দেখা দিছোঁ। চাওক ভাল লাগিছেনে? দুইটাকে কেনেকৈ লাগিছে, ভাল লাগিছে। আপোনালোকে বনাওক আৰু।